Hello friend, welcome to my YouTube channel Assam English Study. So মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি মই আলোচনা কৰিম ইংলিছ গ্ৰামাৰৰ বেছিক এটা টপিক নেৰেশ্যনৰ ওপৰত আলোচনা কৰিম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি মই আলোচনা কৰিম যে যদি ডাইৰেক্ট নেৰেশ্যনৰ ৰিপৰ্টেড ইছ্যুছৰ বাক্যটো ইণ্টাৰগেটিভ সেন্টেন্সত থাকে তেনেহ'লে কেনেকৈ ডাইৰেক্ট নেৰেশ্যনৰ পৰা ইনডাইৰেক্ট নেৰেশ্যন কৰিব লাগে ইয়াৰ ওপৰত আলোচনা কৰিম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল হয়তো ইয়াৰ আগৰ ভিডিঅ'ত মই আলোচনা কৰিছোঁ যে যদি ডাইৰেক্ট নেৰেশ্যনৰ ৰিপৰ্টেড ইছ্যুছৰ বাক্যটো এছাৰ্টিভ সেন্টেন্সত থাকে তেনেহ'লে কেনেকৈ ডাইৰেক্টৰ পৰা ইনডাইৰেক্ট নেৰেশ্যন কৰিব লাগে ইয়াৰ ওপৰত নীতি নিয়মসমূহ লিখি দিছোঁ বুজাই দিছোঁ। কিন্তু আজি মই আলোচনা কৰিম যদি ডাইৰেক্ট নেৰেশ্যনৰ ৰিপৰ্টেড ইছ্যুছৰ বাক্যটো ইণ্টাৰগেটিভ সেন্টেন্সত থাকে তেনেহ'লে কেনেকৈ ডাইৰেক্ট নেৰেশ্যনৰ পৰা ইনডাইৰেক্ট নেৰেশ্যন কৰিব লাগে ইয়াৰ ওপৰত আজি মই আলোচনা কৰিম। সো মৰমৰ ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি লেট নকৰি নেৰেশ্যনৰ ওপৰত আলোচনা কৰিবলৈ আৰম্ভ কৰোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লাইক কৰিবা, কমেণ্ট কৰিবা, শ্বেয়াৰ কৰিবা যাতে সকলোকে এই ভিডিঅ'ৰ জৰিয়তে সহায় কৰিব পাৰোঁ। সো মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি মই আলোচনা কৰিম যে যদি ডাইৰেক্ট নেৰেশ্যনৰ ৰিপৰ্টেড ইছ্যুছৰ বাক্যটো ইণ্টাৰগেটিভ সেন্টেন্সত থাকে তেনেহ'লে কেনেকৈ ডাইৰেক্ট নেৰেশ্যনৰ পৰা ইনডাইৰেক্ট নেৰেশ্যন কৰিব লাগে ইয়াৰ নীতি নিয়মসমূহ লিখি দিম বুজাই দিম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল কেনেকৈ ডাইৰেক্ট নেৰেশ্যনৰ পৰা ইনডাইৰেক্ট নেৰেশ্যন কৰিম তাৰ কেইটা নিয়ম আছে। সো এক নম্বৰ নিয়মটো মই ইয়াৰ আগৰ ভিডিঅ'ত আলোচনা কৰিছোঁ, তোমালোকে সেই নিয়মটো চাই ল'বা। এতিয়া মই আলোচনা কৰিম 2 নম্বৰ নিয়মটোত। সো 2 নম্বৰ নিয়মটোত আছে যে উৰ্দুকমা তুলি দিয়াৰ আগত দুটা কথা মন কৰিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে ভালকৈ লক্ষ্য কৰিবা, মই যিকেইটা নিয়ম দি আছোঁ তোমালোকে অতি সহজ পদ্ধতিত আমি এই নিয়মবিলাক দি আছোঁ। তোমালোকে এই নিয়মবিলাক ভালকৈ মুখস্থ কৰিলে তোমালোকৰ আৰু নেৰেশ্যন কৰাত কোনো প্ৰব্লেম নহ'ব। সো 2 নম্বৰ নিয়মটোত কি কৈছে যে উৰ্দুকমা তুলি দিয়াৰ আগত দুটা কথা মন কৰিবা। সো যেতিয়া আমি ডাইৰেক্ট নেৰেশ্যনৰ পৰা ইনডাইৰেক্ট নেৰেশ্যন কৰিম, ডাইৰেক্ট নেৰেশ্যনৰ পৰা যেতিয়া আমি উৰ্দুকমাটো তুলি দিম তেতিয়া ইনডাইৰেক্ট নেৰেশ্যনত সেই উৰ্দুকমাৰ পৰিৱৰ্তে কি দিব লাগিব সেইটো কথা জানিবলৈ হ'লে তোমালোকে ইয়াতে দুটা নিয়ম আছে, এই নিয়ম দুটা তোমালোকে ভালকৈ লক্ষ্য কৰিবা। সো এই নম্বৰ নিয়মটোত কৈছে যদি ৰিপৰ্টেড ইছ্যুছৰ বাক্যটোৰ প্ৰশ্ন টু বি বাৰ্বৰ 24টাৰ যিকোনো এটা দি কৰিলে তেন্তে উৰ্দুকমা তুলি দিয়াৰ আগত ইফ বা হয়দাৰ বহুৱাই ৰিপৰ্টেড ইছ্যুছৰ বাক্যটো এছাৰ্টিভ সেন্টেন্সত ল'ব লাগে। সো ইয়াতে কি কৈছে যে আমি যেতিয়া ডাইৰেক্ট নেৰেশ্যনৰ পৰা ইনডাইৰেক্ট নেৰেশ্যন কৰিম যদি সেই ডাইৰেক্ট নেৰেশ্যনৰ ৰিপৰ্টেড ইছ্যুছৰ বাক্যটোৰ প্ৰশ্ন টু বি বাৰ্ব। সো ইয়াতে কথা হ'ল টু বি বাৰ্ব কোনবিলাক হয়তো তোমালোকে জানা, সেইবিলাক অক্সিলাৰী ভাৰ্ব বুলি কোৱা হয়। সো তোমালোকে সেই ভাৰ্বকেইটা তোমালোকে ভালকৈ মুখস্থ কৰি ল'বা। সেই ভাৰ্বকেইটা 24টাৰ যিকোনো এটা দি যদি ৰিপৰ্টেড ইছ্যুছৰ বাক্যটো প্ৰশ্ন কৰা বুজায় তেনেহ'লে তোমালোকে যেতিয়া ডাইৰেক্ট নেৰেশ্যনৰ পৰা ইনডাইৰেক্ট নেৰেশ্যন কৰিবা সেই ডাইৰেক্ট নেৰেশ্যনৰ কি কুমা উৰ্দুকমা তুলি দিয়াৰ আগত কি ইফ বা হয়দাৰ বহুৱাই ৰিপৰ্টেড ইছ্যুছৰ বাক্যটো এছাৰ্টিভ সেন্টেন্সত ল'ব লাগে। সো মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি এছাৰ্টিভ সেন্টেন্সত পাইছিলোঁ যে কুমা উৰ্দুকমা উঠাই দি ইনডাইৰেক্ট নেৰেশ্যনত ডেট দিব লাগে, কিন্তু ইণ্টাৰগেটিভ সেন্টেন্সত কুমা উৰ্দুকমা উঠাই দি ইনডাইৰেক্ট নেৰেশ্যনত ইফ বা হয়দাৰ বহুৱাব লাগে। আৰু ৰিপৰ্টেড ইছ্যুছৰ বাক্যটো ইণ্টাৰগেটিভৰ পৰা এছাৰ্টিভ সেন্টেন্সত কৰিব লাগে। সো এনেকৈ ডাইৰেক্ট নেৰেশ্যনৰ পৰা ইনডাইৰেক্ট নেৰেশ্যন কৰিব লাগিব। সো লক্ষ্য কৰিবা আৰু এটা কথা তোমালোকে লক্ষ্য কৰিবা যদি সেই টু বি ভাৰ্বৰ ডু দি ডাজ দি প্ৰশ্ন কৰা বুজায় তেনেহ'লে উৰ্দুকমা তুলি দিয়াৰ আগত ইফ বা হয়দাৰ বহুৱাই ৰিপৰ্টেড ইছ্যুছৰ বাক্যৰ পৰা সেই ডু দি ডাজ তুলি দিব লাগিব। সো ইয়াতে কি কৈছে যে যদি ডু দি ডাজ দি প্ৰশ্ন কৰা বুজায় তেনেহ'লে ইফ বা হয়দাৰ বহুৱাই সেই ইনডাইৰেক্ট নেৰেশ্যনত ৰিপৰ্টেড ইছ্যুছৰ সেই ডু দি ডাজ তুলি দিব লাগিব, কিন্তু যেতিয়া ডিড তুলি দিবা ডিড তুলি দিয়াৰ পিছত ৰিপৰ্টেড ইছ্যুছৰ বাক্যটো পাষ্ট পাৰফেক্ট টেন্স হয়। সো মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই এটা এক্সাম্পল লৈছোঁ, এই এক্সাম্পল সহকাৰে তোমালোকক বুজাই দিম। এতিয়া তোমালোকে ভালকৈ লক্ষ্য কৰিবা। সো ইয়াতে আছে যে মাদাৰ ছেইড টু মি ডু ইউ ন' ইংলিছ। সো ইয়াতে কি কৈছে যে মাদাৰ ছেইড টু মি ডু ইউ ন' ইংলিছ।
সো ইয়াতে মাদাৰে কি মোক প্ৰশ্ন কৰিছে তুমি ইংলিছ জানানে সো তেনেহ'লে এই বাক্যটো এতিয়া আমি ডাইৰেক্ট নেৰেশ্যনৰ পৰা ইনডাইৰেক্ট নেৰেশ্যন কৰিম সো প্ৰথমতে আমাৰ ছাবজেক্টটো দিব লাগিব মাদাৰ তাৰপিছত সেইটোৰ সলনি নিয়ম অনুসৰি কি দিব লাগিব আস্কড তাৰপিছত কোমা অৰ্ধকমা উঠাই দিব লাগিব হয় ইফ দিব লাগিব নহ'লে হয়দাৰ দিব লাগিব দুটাৰ এটা দিলেই হ'ল সো আমি ইয়াতে ইফ ব্যৱহাৰ কৰিলোঁ তাৰপিছত ইনডাইৰেক্ট নেৰেশ্যনত দুটো কি উঠাই দিব লাগিব উঠি যাব নিয়ম অনুসৰি তাৰপিছত কি ইউ যদি ৰিপৰ্টেড স্পীচৰ সেকেন্ড পাৰ্সন থাকে তেনেহ'লে ৰিপৰ্টিং স্পীচৰ অবজেক্টৰ ৰূপ বহে সো ইয়াতে ৰিপৰ্টিং স্পীচৰ অবজেক্ট হ'ল মি ইয়াৰ ৰূপ হ'ব কি আই তাৰপিছত এই ৰিপৰ্টেড স্পীচৰ বাক্যটো কোনটো টেন্সত আছে প্ৰেজেন্ট ইনডিফিনিট টেন্সত আছে তেনেহ'লে এতিয়া ইনডাইৰেক্ট নেৰেশ্যনত কি হ'ব past indefinite কিয়নো ৰিপৰ্টিং স্পীচৰ বাক্যটো কি past টেন্সত আছে তেনেহ'লে ইনডাইৰেক্ট নেৰেশ্যনত past indefinite টেন্সত হ'ব সো আই নিউ ইংলিছ হৈ গ'ল সো এনেকৈ ডাইৰেক্ট নেৰেশ্যনৰ পৰা ইনডাইৰেক্ট নেৰেশ্যন কৰিব লাগে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি মই ইমানেই আলোচনা কৰিলোঁ নেক্সট ভিডিঅ'ত আৰু কেইটা নিয়ম আছে এই নিয়মকেইটা তোমালোকক বুজাই দিম